গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 59লৈ আগবাঢ়ি গুৰু ভাই ভনী দাদা বাইদেউ সমন্বিতে সৎসংগী সন্ত সাধুলৈ প্ৰণাম জনাই গুৰুক হৃদয়ত স্থাপিছোঁ। লগতে খণ্ড 58লৈ যিসকল ভক্তপ্ৰাণ ৰাইজে গুৰুক শ্ৰদ্ধা জনাই আমাৰ সৈতে অগ্ৰসৰ হৈছে তেওঁলোক সকলোৰে শ্ৰদ্ধাশীল। অতি শ্ৰদ্ধাৰে এই খণ্ডত ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ পঞ্চম অধ্যায়ত উল্লেখিত শিৰোনাম ৰুদ্ৰৰ ৰুদ্ৰলীলা শ্ৰৱণ দৰ্শনৰে নিবেদন কৰিছোঁ। ভগৱান ৰুদ্ৰৰ আদেশ অনুযায়ী তেওঁৰ পাৰ্ষদসকলেও সিংহনাদ কৰি কৰি বীৰভদ্ৰৰ অনুগামী হ'ল। বীৰভদ্ৰই নিজে শূল উত্তোলন কৰি ভয়ানক গৰ্জন আৰম্ভ কৰিলে। জগতৰ অন্তসাধন কৰ্তা যমৰ অন্তকাল সেই শূলে ঘটাব পাৰে। প্ৰবল বেগত তেওঁ যজ্ঞশালৰ পিনে গমন উদ্যত হ'ল। তেওঁৰ চৰণৰ নপুৰৰ শব্দ অতি প্ৰচণ্ড হৈ বাজি উঠিল। তেওঁৰ খজৰ গতিত উৰিব ধৰা ধূলিৰাশিৰে সমস্ত দিশ অন্ধকাৰ আচ্ছন্ন হ'ল। তেতিয়া দক্ষই আয়োজন কৰা যজ্ঞসভাত উপবিষ্ট ঋত্বিক যজমান দ্বিজ আৰু দ্বিজপত্নী সমন্বিতে অন্যান্য সভাসদসকল বিস্মিত আবিষ্ট হৈ ভাৱবিভোৰ হ'ল। অকস্মাৎ এই আধাৰৰ কাৰণ কি বুজিব পাৰি ধূলিৰাশিত সমচন্ন হৈ উত্তৰ দিশে গৈছে। ইমান ধূলিৰ আবিৰ্ভাৱ ক'ৰ পৰা হ'ল? এতিয়াতো বায়ুৰ প্ৰবল বেগ প্ৰবাহিত হোৱা নাই। কোনেওতো জনগণক চাৰণ কৰা নাই। দস্যুসকলৰ আক্ৰমণতো ইমান ভয় নাই। কাৰণ উগ্ৰদন্ত ৰজা প্ৰাচীন বুঢ়ী এতিয়াও জীৱিত। তেতিয়াহ'লে কি হ'ল? কি মহাপ্ৰলয়ৰ সূচনা হ'ল? দক্ষৰ পত্নী প্ৰসূতিয়ে তেতিয়া উদ্বেগ সহকাৰে ক'ব ধৰিলে। প্ৰজাপতি দক্ষই অন্য কন্যাসকলৰ সন্মুখত সতীক অৱজ্ঞা কৰাৰ নিমিত্তে এয়া হৈছে বুলি মনতেই ভাৱ হৈছে। মাত্ৰ সতীক যি অপমান কৰা হৈছে সেয়াই অকল সতীকেই নহয়, ভগৱান ৰুদ্ৰকো অপমান কৰাৰ অপচেষ্টা কৰা হৈছে। এইবিলাক অমংগলজনক ঘটনা, এই পাপৰেই ফল। প্ৰলয় কালত যি ৰুদ্ৰৰ জটাজাল বিকীৰ্ণ হৈ তেওঁৰ ত্ৰিশূলৰ অগ্ৰভাগেৰে দিগতেন্দ্ৰসকলক বিদ্ধ কৰি সেই ৰুদ্ৰক অৱজ্ঞা কৰাৰ এয়া কুফল। সেয়ে তেওঁ নানাবিধ অস্ত্ৰভূষিত হৈ বাহু বিস্তাৰ কৰি প্ৰলয় নাচনেৰে তাণ্ডৱ লীলাত মত্ত। তেওঁৰ প্ৰচণ্ড অট্টহাস্যত মেঘৰ গৰ্জনৰ দৰে দশদিশ বিদীৰ্ণ হৈ যায়। তেওঁ অসহ্য তেজৰ অধিকাৰী। তেওঁৰ ভ্ৰকুটি নিৰীক্ষণ কৰা সাধ্যৰ অতীত কাৰ্য। সহজেই তেওঁ ৰসান্বিত হয়। যাৰ বিকট দৰ্শনে নক্ষত্ৰৰাজিক বিক্ষিপ্ত কৰি সেই ভগৱান ৰুদ্ৰক কুপিত কৰিলে ব্ৰহ্মাৰো নিস্তাৰ নাই। উদ্বেগ আশংকাত বিহ্বল সভাস্থিতজনেও এইদৰেই ক'ব ধৰিলে। একেদৰে আকাশত ভূতলত চতুৰ্দিশৰ পৰা সহস্ৰাধিক উৎপাত অকল্যাণ ঘটিব আৰম্ভ কৰিলে। তেতিয়া অতি স্থিতধীৰ প্ৰজাপতি দক্ষৰ হৃদয়ত ভীতিৰ সঞ্চাৰ হ'ল। বৎস বিদুৰ, এইদৰে আশংকা আৰু উদ্বেগপূৰ্ণ পৰিস্থিতিত খৰ্বাকৃতি ৰুদ্ৰৰ অনুচৰসকলৰ যজ্ঞস্থলত প্ৰৱেশ ঘটিল। নিজ নিজ অস্ত্ৰ ধাৰণ কৰি তেওঁলোকে চাৰিওফালৰ পৰা যজ্ঞস্থান আগুৰি ধৰিলে। তেওঁলোকৰ ভিতৰত কোনোবা অতি খৰ্বাকৃত, কোনোবা পিংগল বৰ্ণ, কোনো পীতবৰ্ণ বিশিষ্ট আৰু কাৰোবাৰ উদৰ আৰু মুখ মকৰৰ সদৃশ। তেওঁলোক আহি ঘোৰতৰ তাণ্ডৱ আৰম্ভ কৰিলে। কোনোবা আহি যজ্ঞশালৰ পূব পশ্চিমত সংস্থাপিত
কড়িকাঠ ভাঙি দিলে। আকৌ তেওঁলোকৰ কোনোৱে পশ্চিমত অৱস্থিত পত্নীশালা ধ্বংস কৰিলে। ইয়াত যজমানৰ পত্নীসকলৰ অৱস্থান আছিল। যজ্ঞশালাৰ সন্মুখত থকা মণ্ডপ একেবাৰেই বিনষ্ট হৈ গ'ল। এটা এটাকৈ মণ্ডপৰ আগত থকা সবিধান আৰু তাৰে উত্তৰত থকা অগ্নিধ্ৰাশাল, যজমান গৃহ, পাক আৰু ভোজনশাল ধ্বংস হ'ল। যজ্ঞ পাত্ৰবিলাক সমস্ত চূৰ্ণ বিচূৰ্ণ হৈ বিনষ্ট হ'ল। ৰুদ্ৰৰ অনুচৰসকলৰ কোনোৱে যজ্ঞাগ্নি নিৰ্বাপিত কৰিলে, কোনোবাই যজ্ঞকুণ্ডৰ সীমাসূত্ৰ চিৰাচিৰ কৰিলে, কোনোৱে যজ্ঞকুণ্ডত মূত্ৰত্যাগ কৰি সেয়া অপবিত্ৰ কৰি দিলে। অন্যান্য কোনোৱে মুনিসকলক আক্ৰমণ কৰিলে, ৰমণীসকলৰ ওপৰত ভীষণ তৰ্জন গৰ্জন আৰম্ভ কৰিলে। কোনোৱে পলাব ধৰা নিকটস্থ দেৱগণক ধৰিব গ'ল। মুনিজান ভৃগুমুনিক বন্দী কৰিলে। বীৰভদ্ৰৰ হাতত দক্ষ ধৰা পৰিল। চন্তেশ সূৰ্যদেৱক বন্দী কৰিলে। নন্দীশ্বৰৰ হাতত ভগ বন্দী হ'ল। এই চৰম তাণ্ডৱ লীলা চলা সময়ত সমস্ত কাণ্ড দেখা শুনা ঋত্বিকসকল, দেৱগণ আৰু অন্যান্য সভাত থকা জনগণ যেনেকৈ পাৰে তেনেকৈ পলাবলৈ উদ্ধত হ'ল। ৰুদ্ৰানুচৰে তেওঁলোকৰ উদ্দেশ্যে প্ৰস্তৰ খণ্ড নিক্ষেপ কৰিছিল। পূৰ্বতে প্ৰজাপতিৰ যজ্ঞসভাত ভৃগুৱে মহাদেৱৰ শ্মশ্ৰু অৰ্থাৎ দাড়ি গোফ দেখি পৰিহাস কৰিছিল। সেইকাৰণে তেওঁ যেতিয়া শ্ৰৱ নামৰ যজ্ঞপাত্ৰ হাতত ধাৰণ কৰি হোম কৰিছিল, তেতিয়া বীৰভদ্ৰই তেওঁৰ শ্মশ্ৰু উৎপাটন কৰিলে। ইয়াৰ পিছত বীৰভদ্ৰই ক্ৰোধান্বিত হৈ ভগদেৱক ভূমিত নিক্ষেপ কৰি তেওঁৰ চকুৰ দুটা উৎপাটন কৰিলে। কাৰণ পূৰ্বতেই যেতিয়া দক্ষই শিৱক নিন্দা আৰু তিৰস্কাৰ কৰিছিল, তেতিয়া তেওঁ অক্ষিকণেৰে সংকেত দিছিল। তাৰ পিছত বীৰভদ্ৰই পুছাৰ দন্তসমূহ উৎপাটন কৰিলে। যিদৰে অনিৰুদ্ধৰ বিবাহৰ সময়ত বলোৰামে কলিংগৰাজ দন্তবক্ৰৰ দন্তসমূহ উৎপাটন কৰিছিল, ঠিক সেইদৰে। কাৰণ দক্ষই যেতিয়া ভগৱান শংকৰৰ নিন্দাত ৰত আছিল, তেতিয়া সেই পুছ অৰ্থাৎ সূৰ্যদেৱে দন্ত প্ৰদৰ্শন কৰি হাস্য কৰিছিল। সৰ্বশেষত ৰুদ্ৰৰ অংশত উদ্ভূত বীৰভদ্ৰই দক্ষৰ বক্ষস্থলত আৰোহণ কৰি তেওঁৰ মস্তকত ছেদনত উদ্যত হ'ল। তীক্ষ্ণ খড়্গেৰে ওপৰ জুপুৰি তেওঁৰ মস্তকত আঘাত কৰিব ধৰিলে, কিন্তু বাৰে বাৰে আঘাত কৰিও শিৰচ্ছেদন সম্ভৱ নহ'ল। ৰুদ্ৰৰ অনুচৰসকলৰ অগ্ৰণী বীৰভদ্ৰ এই ক্ষেত্ৰত বিস্মিত হ'ল। নানাবিধ অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰাৰ পিছতো দক্ষৰ ত্বক বিদীৰ্ণ হোৱা নাই। এইবাৰ চিন্তাৰত অৱস্থাত ইফালে সিফালে দৃষ্টিপাত কৰি বীৰভদ্ৰই যজ্ঞক্ষেত্ৰত যেনেকৈ পশু বলি দিয়া হয়, তেনেকৈ হাড়ি-কাঠৰ সাহায্যত যজমান দক্ষৰ মস্তক দেহৰ পৰা বিচ্ছিন্ন কৰিলে। পশুতুল্যৰে দক্ষক হত্যা কৰা দেখি ভূত প্ৰেত পিশাচসকলে সাধু ৰাৱত আনন্দিত হৈ ৰোল কৰে। কিন্তু দক্ষৰ পক্ষপাতি কৰা সকলে এই কাৰণেই বীৰভদ্ৰক অতিশয় নিন্দা কৰে। এই নিন্দা শুনি দক্ষৰ ছিন্ন মস্তক বীৰভদ্ৰই দক্ষিণাগ্নিত হোম কৰি যজ্ঞশালাত দগ্ধ কৰিলে। তাৰ পিছত অলপ শান্ত হৈ ৰুদ্ৰৰ অনুচৰসকলৰ লগত কৈলাশ পৰ্বত অভিমুখে গমন কৰিলে। মৈত্ৰেয়ে ক'লে, হে বিদুৰ, ৰুদ্ৰৰ অনুচৰসকলে দেৱতাসকলক পৰাস্ত কৰি শূল, পট্টিছ, নিষ্কৃংশ, গদা, পৰীশ আৰু মুদ্গৰেৰে তেওঁলোকৰ সৰ্বাংগত আঘাত কৰি ক্ষতবিক্ষত কৰি দিলে। তেতিয়া দেৱগণ ভীতগ্ৰস্ত হৈ সন্ত্ৰস্ত হৈ ঋত্বিক আৰু
সদস্যসকলৰ সংগত ব্ৰহ্মাৰ ওচৰলৈ যায়। তেওঁ সসন্মানে প্ৰণিপাত কৰি তেওঁলোকে দক্ষৰ যজ্ঞৰ বিষয়ে সবিস্তাৰে বিৱৰণ দিলে। দক্ষৰ যজ্ঞৰ এই পৰিণতি সম্পৰ্কে ভগৱান পদ্মজনী আৰু বিশ্বাত্মা নাৰায়ণৰ আগতে অৱহিত আছিল। তেওঁলোকে এই কাৰণে দক্ষই আয়োজিত যজ্ঞলৈ যোৱা নাছিল। ব্ৰহ্মাই দেৱগণৰ পৰা সমস্ত বিষয় শুনিলে। তেওঁ ক'লে, যাৰ প্ৰতি অপৰাধ কৰা হয় সেই ব্যক্তি যদি অতি তেজস্বী হয় তেতিয়া অপৰাধকাৰী হাৰি যোৱাৰ প্ৰয়াস কল্যাণজনক নহয়। ভগৱান মহাদেৱ যজ্ঞৰ অংশভাগৰ অধিকাৰী। তেওঁক বঞ্চনা কৰি প্ৰভূত অপৰাধ সাধিত হৈছে। যিহেতু তোমালোক অপৰাধী, সেয়েহে বিশুদ্ধ হৃদয়েৰে আশুতোষৰ পাদপদ্মত তেওঁক স্মৰণ কৰি তুষ্ট কৰা। যিয়ে ক্ৰুদ্ধ হ'লে লোকপালসকলৰ সতে সকলো লোকৰ বিনাশ হয়। তেওঁৰ হৃদয় দক্ষৰ কটুক্তিতে বিদ্ধ হৈছে। তদুপৰি সম্প্ৰতি তেওঁৰ প্ৰিয়তমা পত্নীৰ প্ৰাণবিয়োগ ঘটিছে। এই ধৰণৰ পৰিস্থিতিত অতি শীঘ্ৰে তোমাৰ যজ্ঞৰ পুনৰুদ্ধাৰৰ কামনা কৰা। সত্বৰে তেওঁৰ ওচৰত গৈ ক্ষমা প্ৰাৰ্থনা মাগা। যজ্ঞৰূপী ইন্দ্ৰই দেৱগণসকল, মুনিসকল আৰু অন্যান্য দেহধাৰী জীৱ কোনেও তেওঁৰ তত্ত্ব আৰু বল বিক্ৰমৰ পৰিসীমা নাজানে। এই অৱস্থাত এই স্বতন্ত্ৰ ভগৱান ভৱৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ ব্যতীত অন্য কোনো উপায় আৰু প্ৰতিবিধান আশা কৰিব নোৱাৰি। অধম পামৰ মই মূঢ়জন, নাজানো সেৱা পৰ। দোষদায় যত ক্ষমিয়ে কহব, ধৰো চৰণে তোমাৰ। তুমি কল্পতৰু সমস্ত লোকৰ, আমি নিক্ষীণ ক্ষণৰ। গুৰুক ভকতি ভক্তৰ শকতি, জানোলো হত সংগৰ। থাপিছো হৃদয় অতিশ কাতৰ, মন কৰা শুদ্ধ স্থিৰ। জনগণ মন কৰিছো থাপন, মাগিছো ৰস দয়াৰ। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 59ৰ সমাপনেৰে সৰ্বৰ্তীকালৰ সৰ্বলোকক শ্ৰদ্ধা নিবেদিছোঁ। অনন্ত কুমাৰ শৰ্মা।